মুক্তকণ্ঠ 24x7 চাবলৈ আপোনালোক আটাইলৈ স্বাগতম জনাইছোঁ। দৰিদ্ৰতাই যে সফলতাৰ হেঙাৰ হ'ব নোৱাৰে সেই কথা প্ৰমাণ কৰি দিলে ৰাণীপুখুৰীৰ এগৰাকী ছাত্ৰীয়ে। আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰা হ'ল। সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলে আনন্দত মতলীয়া হৈ পৰিছে। ইতিমধ্যে প্ৰথম বিভাগৰ পৰা আৰম্ভ কৰি স্থানপ্ৰাপ্ত পৰীক্ষাৰ্থীসকলক বিভিন্নজনে অভিনন্দন জ্ঞাপন কৰিলে। কিন্তু আজি আমি এনে এগৰাকী পৰীক্ষাৰ্থীক দেখুৱাম যিয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈও হুকুকৈ কান্দিছে, কিয়নো ছোৱালীজনীৰ পঢ়া শুনা কৰিবলৈ লাগতিয়াল খৰচ বহন কৰিব পৰা নাই ছোৱালীজনীৰ দেউতাকে। এটা কথাৰ ভিতৰতে জীৱন নিৰ্বাহ কৰি এই দৰিদ্ৰ পৰিয়ালটোৰ পৰাই আজি প্ৰথম বিভাগত উত্তীৰ্ণ হ'ল ছোৱালীগৰাকী। এয়া ওদালগুৰি জিলাৰ ৰাণীপুখুৰী BCDCৰ ভোলাবাৰী গাঁৱৰ অতি দৰিদ্ৰ পৰিয়াল গেছুদ্দিনৰ কন্যা গলেছা খাতুন। অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা গলেছা খাতুনৰ এয়া উচ্চ শিক্ষাৰ বাবে নাই কোনো সুবিধা। দেউতাকে ইমান দিনে দিন হাজিৰা কৰি কোনোমতে পৰিয়াল চলাইছিল, কিন্তু এতিয়া দেউতাকৰ ইমান সামৰ্থ্য নাই, এনেকৈ মন্তব্য কৰিলে পৰীক্ষাৰ্থীগৰাকীয়ে। এনে পৰিস্থিতিত এই দৰিদ্ৰ পৰিয়ালটিৰ ঘৰত উপস্থিত হয় ভেৰগাঁও জিলা ABMCৰ এটি সজাতি দলে আৰু উপস্থিত হৈ এই দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা গলেছা খাতুনক উচ্চ শিক্ষা লাভ কৰাৰ ব্যৱস্থা কৰি দিবলৈ ভেৰগাঁও জিলা ABMCৰ সভাপতিয়ে স্থানীয় বিধায়ক শ্ৰী মহেশ্বৰ বৰক আহ্বান জনালে। ৰাণীপুখুৰীৰ পৰা হাফিজুৰ ৰহমানৰ ৰিপৰ্ট, মুক্তকণ্ঠ 24x7 আছাম। কেনেকৈ অনুভৱ কৰিছা আজি? খুব ভাল, বহুত আনন্দ লাগিছে। কোন স্কুলৰ পৰা পঢ়িছা? ৰাণীপুখুৰী আঞ্চলিক জাতীয় বিদ্যালয়। তুমি যে আজি কিমান পাৰ্চেণ্ট পাইছিলা? 60 something। তোমাৰ এই ফলাফলৰ আঁৰত কি আছে? কেনেকৈ কষ্ট কৰিছিলা? মই বহুত কষ্ট কৰিছোঁ, মোৰ মাক দেউতাকে বহুত কষ্ট কৰিছে। তোমালোকৰ আৰ্থিক অৱস্থা কেনেকুৱা? ক'বলৈ গ'লে একেবাৰে বেয়া। তোমাৰ দেউতা কি কৰে? কাম কৰে। খুব মানে আনন্দিত হৈছোঁ। মোৰ ছোৱালী মানে এনেকুৱা পৰিস্থিতি যে 60% কিবা পাইছে, মই মানে ইমান ফূৰ্তিত হৈছোঁ, মানে ক'বলৈ মানে মোৰ মুখত ভাষা নাই আৰু। মই এজন দুখীয়া মানুহ, দিন হাজিৰা কৰি খাওঁ। মই মানে ছোৱালীজনীক প্ৰথম ক্লাছৰ পৰা আজিলৈকে এটা পঢ়িবলৈ টেবুল বা এখন চকী পৰ্যন্ত আমি কিনি দিব পৰা নাই। বিছনাতে পঢ়িছে, বিছনাতে খাইছে, বিছনাতে শুইছে। ইয়াৰ মাজতে 60% পাইছে। মই নথৈ আনন্দিত হৈছোঁ। আৰু মই অসম চৰকাৰ বা আমাৰ MLA মহোদয়ক মানে জনাব বিচাৰিছোঁ বা আহ্বান কৰিব বিচাৰিছোঁ, যাতে মোৰ কাৰণে অলপ আৰ্থিক সাহায্য বা ছোৱালীজনীৰ ভৱিষ্যত লেখাপঢ়া কৰিবৰ কাৰণে সহায় কৰে যেন। সদবিডিচি সংখ্যালঘু ছাত্ৰ সন্থা ABMC বেৰগাঁও জিলা সমিতিৰ লগতে ৰাণীপুখুৰী আঞ্চলিক সমিতিৰ এটা সজাতি দল আজি গিয়াছুদ্দিনৰ ছোৱালী গলেছা খাতুনৰ ঘৰত আহি উপস্থিত হৈছোঁ। আজি যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে, আৰু আমি আহি দেখিলোঁ বা জানিলোঁ যে তাই ৰাণীপুখুৰী আঞ্চলিক জাতীয় বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত 60 something পাৰ্চেণ্টেজ কেৰি কৰিছে। তো আমাৰ ভাল লাগিছে। এইকাৰণে ভাল লাগিছে কাৰণ ৰাণীপুখুৰী অঞ্চলৰ অতি দুখীয়া দৰিদ্ৰ ঘৰৰ এজনী ছোৱালী তাই, আৰু যিজন তেওঁৰ দেউতাক গিয়াছুদ্দিন আহমেদ, আৰু তেখেতৰ মানে দিন হাজিৰা কৰি কোনোমতে জীৱন যাপন কৰে, আৰু তেনেকুৱা এখন পৰিয়ালৰ পৰা এই ধৰণে ফলাফল অৰ্জন কৰাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। আৰু লগতে আমি ABMCৰ ফালৰ পৰা আহ্বান জনাইছোঁ, যিহেতু আমাৰ 65 নং কলাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মহেশ্বৰ ডাঙৰীয়া আছে, গতিকে তেখেতৰ যিহেতু এটা কোঠা আছে, মানে যিসকল ছাত্ৰ ছাত্ৰীয়ে মানে ভাল ফলাফল অৰ্জন কৰে, প্ৰতি বছৰেই 10-15জনীয়া ছাত্ৰ ছাত্ৰীক MLA ফাণ্ডৰ পৰা এটা আঁচনি আছে। গতিকে সেই আঁচনিৰ যোগেদি এই ছোৱালীজনীক শিক্ষাৰ পৰৱৰ্তী সময়ত যিখিনি শিক্ষা লাভ কৰিব বা এডমিশ্যন কৰিব, এইখিনি খৰচ MLA মহৰ জৰিয়তে পাব বুলি আমি আশা ৰাখিছোঁ। আৰু লগতে ABMCৰ ফালৰ পৰাও এটা কথা আমি প্ৰতিশ্ৰুতি দিছোঁ যে এইজনী ছোৱালীৰ ক্ষেত্ৰত মানে এডমিশ্যনকে আদি কৰি যিমানখিনি পইচা এইজনী ছোৱালী লাগে, সেইখিনি আমি ABMCৰ ফালৰ পৰা যিমান দূৰ পাৰোঁ সম্ভৱ আমি আমাৰ ফালৰ পৰা বহন কৰিবলৈ চেষ্টা কৰিম। আৰু লগতে আমাৰ
এই ছোৱালীজনৰ অভিভাৱকলৈ আমি আমাৰ তৰফৰ পৰা ABMCৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে এই ছোৱালীজনীকো আমি অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে তাইৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ আৰু অনাগত দিনবোৰত ইয়াতকৈ যাতে আৰু ভাল ফলাফল অৰ্জন কৰে তাৰে কামনা কৰিছোঁ।